खुलुमबाय गिबियावनो बयनिसिमबो गाहाम हामलायनायखौ जासिहरबाय दिनैनि प्राइम 24 हेडलाइन स्टोरियाव धेमाजि जिल्ला सानजारि नोगोरनिफ्राय आं आमिना सरगियारिया 12 मे खालारखालि मोनानि 10 बाजियाव राङापारा मुंनि पुलिस थानानि सिङाव थानाय 4 नं गेरगाजुलि मुंनि गामियाव 27 बोसोर बैसोनि मनिन बसुमतारी मुंनि सासे सुबुंखौ सिनाय मोनै दुथांफोरा जिउ फोजोबना गालांदों। पुलिस बिफाना फोरमायनायदों दि बे जाथायनि सायाव दा बिजिरगासिनो दं होनना फोरमायनायदों आरो बे जाथायखौ नुना दुलाराय बर' फरायसा आफाद आरो सनितपुर जिल्लानि खौसेथि बर' सुबुं आफादनि आफादगिरियाबो दुखु फोरमायनायदों। दानिया फै राङापारानिफ्राय मोगथां नार्जारि दैथायहरनाय माखासे नुथाय नायदिनि मानगोनां जोंनि राङापारा दुलाराय बर' फरायसा आफादनि राङापारा दखरानि मानगोनां आफादगिरि नेहाथारिफोरनिसिम फैदों जोङो नोंथांमोना जिहेतु थांनाय हराव जानानै थांनाय मोनसे बहुत दुखुनांथाव जाथाय जाना थांबाय बे जाथायनि सोमोन्दै नोंथांमोना मा फोरमायनो सानो बेयो जोबोद दुखुनांथावना थांनाय हरावहाय जे 4 नम्बर गेरगाजुलि गामिनि मनिन बसुमतारी बिथांखौ सोरबा सिनाय मोनै दुथां सुबुङा थांनाय हरावसो गावथारनानै गालांबाय गामिनिफ्राय आरो दखरा आफादनिफ्रायबो पुलिस बिफानो खबर हरनानै बिथांखौ दा लानानै थांबाय पस्टमर्टेमनि थाखाय जों सरकारखौ आरो पुलिस बिफानखौ बेखौनो खावलायनो सानो दखरा आफादनिफ्राय जानानै दायनिगिरिखौ जेरैखि जाया इनभेस्टिगेसन गेजेरजों हमनानै पुलिस बिफाना थाबैनो साजा होयो बेखौनो जों खावलायगोन जोंनि दखरा आफादनिफ्राय बेखौनो खावलायनाय थाबाय सारे 10টামান বজাত তেখেতলোকৰ যিটো ঘটনা হৈছে ৰাতি আপোনাৰ নিশা সব ঘৰৰ পৰিয়ালখিনিয়ে তেখেতলোকে শুই থাকিছিলে শুই থকা টাইমত মানে ৰাতি 10টাৰ ভিতৰত মানে বাকী মানুহখিনি গোটেই শুই গ'ল শুই যোৱাৰ পিছত মানে ৰাতি ভিতৰতে মানে আৱাজ এটা হ'লে ধমকি আৱাজ এটা হ'লে আৱাজটো হোৱাৰ পিছত ঘৰৰ মানুহখিনি উঠিলে আৰু যিজন মানুহ ডেড বডি হৈছে ছাৰ ডেড বডি হোৱা মানুহজন তেখেতে অলপ নিচা খাইছিলে খাই দি ঠিক তেনেকৈ বাহিৰত শুই আছিলে শুই থকাৰ ভিতৰত ঘৰৰ মানুহখিনি আকৌ ভিতৰত সোমালে ভিতৰত সোমাই শুই থাকিছিলে শুই থকাৰ ভিতৰত আৱাজটো শুনি ওলাই আহিলে তেখেতৰ ঘূণীয়েও তেখেতৰ লগত হোৱা নাছিলে ভিতৰত আছিলে তেখেতৰ ঘূণীয়েকে ভিতৰৰ পৰা ওলাই আহি চালে যে মানুহজন মানে চোতালত মানে মৰি আছে ঠিক তেনেকৈ ছাৰ তাৰপিছত মাইকীজনী চিঞৰ বাখৰ কৰি ঘৰৰ ওচৰৰ মানুহ দুজন মানুহ মাতি আনিলোঁ আমি ঠিক তেনেকৈ ৰাতিৰ ভাতখিনি তেনেকৈ কটালে কটাৰ পিছত ৰাতিপুৱা আপোনাৰ সকলো ৰাইজক মাতি কিনে আনিলে আনাৰ পিছত আমিও আহিলোঁ ছাৰ আহি কিনে আমি সকলো ৰাইজে চালোঁ যে ডেড বডিজন ঠিক তেনেকৈ শুই আছে তাৰপৰা আমি এতিয়াতো ছাৰ আমি ডাইৰেক্টলি কেনেকৈ ক'ম ছাৰ আমিতো সেইবিলাক চিনাকো আমি ভালকৈ চিনি নাপাওঁ মানে এনেকৈ মাটি ফালে মুখ হৈ কিনে ছাৰ লুটি কিনে পৰি আছে এতিয়াও আমি ঠিক তেনেকুৱা মানুহজনক আমি কোনো ছাইড টানাটানি কৰা নাই থাকি তেনেকৈ আছে এতিয়া মইতো কি ক'ম ছাৰ আপোনালোকে জাষ্ট আহিছে চাব পাৰে মনীষ লাগিছে মণি ইছলাৰী ন কি কৰিছিল মানুহজনে তেখেতে এনেই খেতি বাতি কৰিছে খেতি বাতি কৰিছিল ঘটনাটো কিমান সময় হৈছিলে ঘটনাটো আপোনাৰ 10:30 মানুহ ঠিক তেনেকৈ আৰু ইয়াতে শুইছিলে তাৰপিছত গেৰকুৱাজুলিত মনিন বসুমতাৰী বুলি এজন মানুহ হৈছে বুলি আমি গম পালোঁ আনিছে এতিয়া আমি ওচৰতে গ'লোঁ গৈ লৈ আমি তাত পালোঁ 35 years মানৰ ওচৰৰ এজন মানুহ পৰি থকা বাবে তেওঁৰ বাকীখিনি ইনভেষ্টিগেশ্যন আমি কৰি আছোঁ সদ্যহতে ওচৰৰ ৰাইজে ভিডিঅ' শব্দ শুনিছোঁ বুলি কৈছে বাকীখিনি ফৰেনচিক ইনভেষ্টিগেশ্যনৰ পিছতে গম পোৱা যাব আৰু ভিডিঅ' এনকুৱাৰী কৰি পিছতে গম পোৱা যাব সেইটো এতিয়া ঘপককৈ ক'ব নোৱাৰিম কিন্তু তথাপিতো মানে ঘাটতো লাগিছে মানে ফায়াৰ আৰ্মছ তেনেকুৱা ধৰণৰ যেন সন্দেহ হৈছে আৰু এনেই আমিতো ভাই দুপৰীয়া দেখিছোঁ গতিকে এটা বুলিও ভাবিছোঁ সেইখিনি এতিয়ালৈকে আমি এনকুৱাৰী হ'লেহে গম পাম
সন্দেহতে আমি